নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল সুস্মিতা বৰুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাত্ৰা কৰিম পৰ্যটকসকলৰ বাবে এখন বিশেষ সুন্দৰ ঠাই গোৱালৈ। আহি উপস্থিত হৈছোঁ সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত। ফ্লাইটত উঠাৰ আগতে এয়াৰপৰ্টৰ ভিতৰত কি কৰিবলগীয়া কাম থাকে, লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটোৰ কিছু দৃশ্যও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ফ্লাইটত উঠাৰ আগতে আচলতে বহুত কিবা কাম থাকে। প্ৰথমতে আপোনালোকে বৰ্ডিং টাইমতকৈ 2 ঘণ্টাৰ আগতে বিমানবন্দৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব। আপোনালোকে যিখন বিমানেৰে উৰা মাৰিব সেইখন বিমানৰ এণ্ট্ৰি গেটত নিজৰ আইডি প্ৰুফ ভেৰিফাই কৰাব লাগিব। তাৰপাছত কাউণ্টাৰত গৈ লাগেজবিলাক ৱেইট কৰাব লাগিব আৰু তাৰপাছত বৰ্ডিং পাছৰ বাবে যাব লাগিব আৰু তাতে আপোনাৰ বেগবিলাক ফ্লাইটলৈ পঠিয়াব। বৰ্ডিং পাছতে আপোনাৰ গেট নাম্বাৰ, ছিট নাম্বাৰ এইবিলাক লিখা থাকিব। তাৰপাছত ছিকিউৰিটি চেকৰ বাবে যাব লাগিব। লগতে হেণ্ড বেগবিলাক চেক কৰিব। চেকিং বেগ বুলি কয়, সেইটো 15 কেজি ওজনৰ হ'ব লাগিব আৰু লগতে আমি যিটো হাতত লৈ যাম সেইটো কেবিন বেগ বুলি কয় আৰু সেইটো 7 কেজিতকৈ বেছি হ'ব নোৱাৰিব। চ' নিজৰ গেট নাম্বাৰেদি যাব লাগিব আৰু টাইমত এনাউন্সমেণ্ট কৰিব আৰু সেইমতে আমি নিজৰ ফ্লাইটত উঠিবগৈ লাগিব। ফ্লাইটত উঠাৰ পাছত নিজৰ ছিট নাম্বাৰটো বিচাৰি উলিয়াই বহিব লাগিব। ফ্লাইটত গৈ থকাৰ সময়ত যদি আপোনালোকৰ ভোক লাগে তেতিয়াহ'লে ইয়াত খোৱাৰ ব্যৱস্থাও আছে, কিন্তু ইয়াত খোৱা বস্তুবিলাকৰ দামবিলাক অলপ বেছি হয়। একাপ লাল চাহৰ দামেই ইয়াত 100 টকা, যি কাপ চাহ আমি বাহিৰত খাবলৈ পাওঁ 10 টকা বা 5 টকা। আমি এতিয়া মুম্বাই এয়াৰপৰ্ট পাই গ'লোহি। গুৱাহাটীৰ পৰা মুম্বাই এয়াৰপৰ্ট পাবলৈ সময় লাগিল আমাৰ 3 ঘণ্টা। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম মুম্বাই এয়াৰপৰ্ট। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।